ছাত্ৰৰ প্ৰস্তুত আমি ছাত্ৰ আমাৰ প্ৰধান কৰ্ম হ'ল অধ্যয়ন ইয়াৰ দ্বাৰাই কৰিম প্ৰকৃত যোগ্যতা অৰ্জন মনত অদম্য শক্তি উৎসাহ বুদ্ধি ৰাখি অৰ্জন কৰিম সুপৰিপক্ক জ্ঞান অধ্যয়নত ব্যস্ত থাকি পাঠ কৰাৰ উপৰিও উৎকৃষ্ট গ্ৰন্থ অধ্যয়ন কৰিম তেতিয়াহে জীৱনৰ বাটত স্বাৱলম্বী হ'ব পাৰিম সোণালী সময়ৰ অপব্যৱহাৰ নকৰিম শৰীৰ মনৰ উৎকৰ্ষ সাধনৰ চেষ্টা কৰিম আমি আদৰ্শৰ প্ৰিয় পাত্ৰ হওঁ ইয়াৰ দ্বাৰাই জীৱনত উন্নতিৰ দিশত অগ্ৰগতি ল'ম আমাৰ লক্ষ্য আমাৰ অধ্যয়ন ইয়াৰ বাবে একান্ত মনোযোগৰ প্ৰয়োজন সমাজ আৰু দেশৰ বাবে মনে প্ৰাণে চেষ্টা কৰিম ইয়াৰ দ্বাৰাই আমাৰ চাৰিওফাল সুন্দৰকৈ গঢ়িম আমি প্ৰত্যেকেই মানৱ স্ৰষ্টা কবি সাহিত্যিক বৈজ্ঞানিকৰ জীৱন গঢ়িম আমাৰ মাজত লুকাই আছে শক্তি অসীম সমাজে সদায় বিচাৰি আছে আমাক আমি সকলোৱে পৰিহাৰ কৰিম ঘৃণা সংযম শৃংখলা আৰু নিয়মানুৱৰ্তিতাৰ অনুশীলন কৰিম ভৱিষ্যতৰ দেশৰ কৰ্ণধাৰ হিচাপে আগবাঢ়িম ভাৰত আমাৰ জন্মভূমি আমাৰ দেশ আমি কৈছোঁ ভিন্ন ভাষা পঢ়িছোঁ ভিন্ন বেশ এয়া আমাৰ দেশ আমিয়ে কৰিম ইয়াৰ হকে বন্তি জ্বলাই ৰাখি ইতিহাস ৰচিম ধন্যবাদ বুদ্ধিউদ্যম